নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে দ্য এডুকেটেড কোপছ। তো আজি আমি আলোচনা কৰিম ক্লাছিকেল ডেন্স অফ ইণ্ডিয়া, যিটো ভাৰতৰ শাস্ত্ৰীয় নৃত্য বা ধ্ৰুপদী নৃত্য বুলি কোৱা হয়। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ দিওঁ যে এডিআৰই 2.0 বা ছাব ইনস্পেক্টৰৰ বাবে নট অনলি এইটো ভিডিঅ'। আপোনালোকে যিসকল আমাৰ ক্লাছ 6 বা 12ৰ যিখিনি ষ্টুডেণ্ট আছে, 6 to 12ৰ, তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট ভিডিঅ'টো চাব পাৰে। তো ভিডিঅ'টোত মই বহুত বেছি ব্ৰিফলি আপোনালোকক দিব চেষ্টা কৰা নাই। যিখিনি ইম্পৰ্টেণ্ট টপিক ইয়াৰ ওপৰতে কুৱেশ্যন আহিব, সেইটো 100% খাটাং। তো ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব, নোট ডাউন কৰি ল'ব পাৰিলে। তো ক্লাছিকেল ডেন্স অফ ইণ্ডিয়া মানে বস্তুটো হ'ল ভাৰতীয় শাস্ত্ৰীয় বা ধ্ৰুপদী নৃত্য। এই বস্তুটো কেতিয়া ফৰ্মেশ্যন হৈছিল? তো প্ৰায় 200 চনৰ আশে-পাশে, খ্ৰীষ্টপূৰ্ব 200 চনৰ আশে-পাশে ভাৰতত ক্লাছিকেল ডেন্সৰ আৰম্ভণি হৈছিলে, যিটো এটা আনন্দময় বা উৎসৱ পাৰ্বণৰ সময়ত বা যিখিনি আমাৰ হিন্দু দেৱতা থাকে, যিখিনি আমাৰ গডেজ বা যিখিনি আমাৰ হিন্দুৰ মানে উপাসনাৰ দেৱ দেৱতা আছে, তেওঁলোকৰ মানে প্ৰতিভক্তিত এই ক্লাছিকেল ডেন্সটো সেই সময়ত আৰম্ভ কৰা হৈছিলে। তো ইণ্ডিয়ান ক্লাছিকেল ডেন্সিং ষ্টাৰ্টেড এৰাউণ্ড 200 BC ইন ইণ্ডিয়া এজ এ জয়ফুল এণ্ড চেলিব্ৰেটৰী এক্টিভিটিজ অফটেন ইন ডেভোশ্যন অফ হিন্দু ডাইটিছ। মানে আপোনাৰ কি ক'লে যে ভাৰতৰ খ্ৰীষ্টপূৰ্ব 200 চনৰ আশে-পাশে যিখিনি নৃত্য আৰম্ভ হৈছিলে, সেইখিনি আনন্দময় বা উদযাপনমূলক বা যিখিনি আমাৰ দেৱ দেৱতা উপাসনাৰ বাবে এই ডেন্সখিনিৰ সেই সময়ত আৱিৰ্ভাৱ হৈছিলে। তো এইটো আছিলে ক্লাছিকেল ডেন্স মানে কি, আমাক চমুকৈ কৈ দিলোঁ। বাকী ক্লাছিকেল ডেন্সক, এইটো মই মাৰ্ক কৰিছোঁ, ক্লাছিকেল ডেন্সক আপোনাৰ দ্য সংগীত নাটক একাডেমি ৰিকগনাইজ 8 ক্লাছিকেল ডেন্স, মানে টোটেল 8টা ক্লাছিকেল ডেন্স হিচাপে সংগীত নাটক একাডেমি, যিটো আমাৰ ফৰ্মেশ্যন হৈছিলে 1953। মানে সংগীত নাটক একাডেমিটো ফৰ্মেশ্যন হৈছিলে 1953। মই এইটো পাছলৈ আপোনাৰ ভিডিঅ'তে ৰাখিছোঁ, এটা পেজ ৰাখিছোঁ সংগীত নাটক একাডেমিৰ ওপৰত। তো এতিয়া জানি থওক যে ক্লাছিকেল ডেন্সটো বৰ্তমানলৈকে ইণ্ডিয়াত টোটেল 8টা আছে। সেইকেইটা হ'ল দ্য 8 ক্লাছিকেল ডেন্স অফ ইণ্ডিয়া ইজ ভাৰতনাট্যম, কথক, ওড়িশী, কথকলী, মোহিনীত্তম, মণিপুৰী, কুচিপুৰী আৰু সত্ৰীয়া। আৰু এই সত্ৰীয়াটো আপোনালোকে সকলোৱে জানে, আমাৰ অসমৰ এইটো। তো সত্ৰীয়াৰ বিষয়েও মই এটা পেজ আপোনাৰ শেষলৈ ৰাখিছোঁ। তো এই ভিডিঅ'টো শেষত আপোনালোকে এইটো চাব পাৰিব। তো এতিয়া ইয়াতে আপোনাৰ পইণ্ট দুটাই যে 200 চনৰ আশে-পাশে এই ক্লাছিকেল ডেন্সৰ আৰম্ভণি হৈছিলে, আৰু ইয়াতে টোটেল বৰ্তমান এট প্ৰেজেণ্ট টোটেল ভাৰতত ক্লাছিকেল ডেন্স আছে 8টা, যিকেইটা হ'ল ভৰতনাট্যম, কথক, ওড়িশী, কথকলী, মোহিনীত্তম, মণিপুৰী, কুচিপুৰী আৰু সত্ৰীয়া, এইকেইটা। ঠিক আছে। তো নেক্সট আমাৰ আছে যে দ্য 9th ক্লাছিকেল ডেন্স অফ আছাম। এইটো এটা ইম্পৰ্টেণ্ট টপিক, যে কুৱেশ্যনৰ ফৰ্মেশ্যনবোৰ বেলেগ বেলেগ হ'ব পাৰে। তো ধৰক কুৱেশ্যন পেটাৰ্ণবোৰ বেলেগ বেলেগ হ'ব পাৰে। আজিকালি যিহেতু কম্পিটিটিভ এক্সামটো এনেকাই টাফ হৈ গৈছে, মানে কি ক'ম আপোনাক, যে ভিডিঅ'বোৰত মানে কি হয়, প্ৰায় কমন কুৱেশ্যনবোৰ থাকে। ধৰক ক্লাছিকেল ডেন্স কেইটা? 8টা, সকলোৱে জানে। বাট 9th ক্লাছিকেল ডেন্স এটাও যে আছে, যিটো আপোনাৰ এতিয়ালৈকে ক্লাছিকেল ডেন্সৰ মানে লাইনতে আপোনাক লাইন আপ কৰি থোৱা আছে, বাট ক্লাছিকেল ডেন্স হিচাপে স্বীকৃতি সংগীত নাটক একাডেমীয়ে দিয়া নাই বস্তুটো। কিন্তু এইটো বস্তু ইম্পৰ্টেণ্ট টপিক, কাৰণ এইটো কুৱেশ্যন আনকমন বস্তু, এইটো বস্তু সকলোৱে নাজানিবও পাৰে। তো এই এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰত আপোনালোকৰ কাট অফবোৰ মানে নিৰ্ধাৰণ হ'ব। তো এইটো জানি থওক যে দ্য 9th ক্লাছিকেল ডেন্স অফ আছাম, ইণ্ডিয়া। তো এইটো কি হয়? দ্য সংগীত নাটক একাডেমি ইণ্ডিয়াছ নেশ্যনেল একাডেমি অফিচিয়েলি ৰিকগনাইজ 8 ক্লাছিকেল ডেন্স অফ ইণ্ডিয়া। মানে সংগীত নাটক একাডেমিয়ে 8টা ক্লাছিকেল ডেন্স আমাৰ ইণ্ডিয়াত ৰিকগনাইজ কৰিছিলে। হাউএভাৰ দ্য মিনিষ্ট্ৰী অফ কালচাৰেল আৰ অলছ' কনচিডাৰ্ছ চাহু ডেন্স এজ এ ক্লাছিকেল ডেন্স। মানে মিনিষ্ট্ৰী অফ কালচাৰে চাহু ডেন্সক ক্লাছিকেল ডেন্সৰ শাৰীতে মানে লাইন আপ কৰি ক্লাছিকেল ডান্স হিচাপে তেওঁলোকক চাহু ডান্সটোক স্বীকৃতি দিছিলে। তো ইয়াতে দ্য ডেন্স ৰেঞ্জেছ ফ্ৰম চেলিব্ৰেটিং মাৰ্চিয়েল আৰ্টছ মাৰ্চিয়েল আৰ্ট মানে যিখিনি আমাৰ সমৰ কলা বুলি কোৱা হয়, অসমীয়াত সমৰ কলাৰ লগত এই ডেন্সটো জড়িত। ভাৰতৰ ৰাষ্ট্ৰীয় একাডেমী সংগীত নাটক একাডেমীয়ে ভাৰতত 8টা শাস্ত্ৰীয় নৃত্যক আনুষ্ঠানিকভাৱে স্বীকৃতি দিছিলে, আৰু অৱশ্যে এই সাংস্কৃতিক মন্ত্ৰালয়ে চাহু নৃত্যক ধ্ৰুপদী নৃত্য বুলিয়ে গণ্য কৰিছে। তো বুজিলেনে কুৱেশ্যনটো কেনেকৈ ধৰণৰ আহিব পাৰে, যে ইণ্ডিয়াত 8টা ক্লাছিকেল ডেন্সৰ উপৰিও আৰু কি ক্লাছিকেল ডেন্স হিচাপে মিনিষ্ট্ৰী অফ কালচাৰে কনচিডাৰ কৰিছিল। তো ইয়াতে অপশ্যনত যদি আপোনালোকৰ দি দিয়ে যে কথকলী, সত্ৰীয়া, মোহিনীত্তম আৰু চাহু, তো আপোনালোকতো কনফিউজ হৈ যাব কোনটো বস্তু হয় কোনটো বস্তু নহয়। তো এইটো ইম্পৰ্টেণ্ট টপিক, এইটো নোট ডাউন কৰি ল'ব। ঠিক আছে। তো এতিয়া আহিলে ইণ্ডিয়ান ক্লাছিকেল ডেন্সৰ লিষ্টটো, এইটো এটা ইম্পৰ্টেণ্ট টপিক, যে কেইটা ক্লাছিকেল ডেন্স আছে, এইটো আপোনালোকে গম পালোঁ 8টা।
তো এতিয়া ক্লাছিকেল ডেন্সৰ ইয়াতে মই এটা ফটো আপোনালোকৰ পুট কৰি দিছোঁ তো ক্লাছিকেল ডেন্সৰ প্লেচবোৰ আমি এতিয়া ইয়াতে জানি থ'ম ঠিক আছে তো ভৰতনাট্যম যিটো হয় এইটো আপোনাৰ মেইনলি তামিলনাডুৰ হয় আৰু এইটো ইণ্ডিয়াৰ সকলোতকৈ অল্ডেষ্ট ডেন্স বুলি কোৱা হয় যিটো ছেকেণ্ড চেঞ্চুৰীতে আপোনাৰ হেৰি হৈছিলে আৰম্ভ হৈছিলে বস্তুটো আৰু ইণ্ডিয়াৰ সকলোতকৈ অল্ডেষ্ট ডেন্স মানে পুৰণা নৃত্য ঠিক আছে তো এইটো আপোনাৰ যিটো এখন কিতাপত আপোনাৰ ভৰতনাট্যমৰ ওপৰত এটা মানে বস্তু পোৱা যায় যিখিনি আপোনাৰ অভিনীয় দৰ্পণ বুলি আছিলে কিতাপখনৰ নাম মষ্ট প্ৰবেবলি অভিনীয় দৰ্পণ তাত আপোনাৰ যিখিনি ভৰতনাট্যমৰ যিখিনি কলা মানে যিখিনি আপোনাৰ নৃত্য ভংগী সাজ সজ্জা যেনেকুৱা বাদ্যযন্ত্ৰ এইখিনিৰ ওপৰত এখন কিতাপ আছে যিখনৰ নাম হ'ল অভিনীয় দৰ্পণ তো এইটো কুৱেশ্যন আহিব পাৰে ভেৰি ইম্পৰ্টেণ্ট তো আপোনালোকে চাই ল'ব বস্তুটো অভিনীয় দৰ্পণ তো এইটো হ'ল ভৰতনাট্যম ক'ত ফৰ্মেশ্যন হয় তামিলনাডুত ঠিক আছে নোট কৰিলে অ'কে নেক্সট কথকৰ আপোনাৰ যিটো নৃত্যটো এইটো মই ৰাউণ্ড কৰি দিছোঁ দেখিছেনে ঠিক আছে এইটো কথকৰ যিখন আমাৰ হেৰি হয় কথকটো মেইনলি উত্তৰ প্ৰদেশত হয় আৰু নৰ্দাৰ্ণ ইণ্ডিয়াত আমাৰ কথকৰ প্ৰচলনটো আছে উত্তৰ প্ৰদেশত মেইনলি আৰু এইটো ছেকেণ্ড চেঞ্চুৰীতে হেৰি হৈছিলে তো 3 নম্বৰত আহিছিলে নোট ডাউন কৰি ল'ব দেই বস্তু নোট ডাউন নকৰিলে প্ৰব্লেম হ'ব পাছত তো থাৰ্ড আছে কথকলিটো হ'ল মেইনলি কেৰেলাৰ ঠিক আছে কথকলি মেইনলি কেৰেলাৰ কথকলিটো কেনেকুৱা ধৰণৰ এইটো মই আপোনাক এইটো ৰাউণ্ড কৰি দিছোঁ চাই ল'ব কথকলি নোট ডাউন কৰি ল'ব কথকলি হ'ল কেৰেলাৰ তাৰপাছত আহিলে কুচিপুড়িটো হ'ল অন্ধ্ৰপ্ৰদেশৰ ঠিক আছে এপিৰ হয় কুচিপুড়িটো আৰু তাৰপাছত আহিলে কুচিপুড়িৰ পাছত কি আছে মণিপুৰীটো এইটো চবেই গম পায় মণিপুৰৰ হয় আমাৰ নৰ্থ ইষ্টত দুটা আছে মণিপুৰ আৰু আমাৰ অসমত এই তিনিটা এটা হ'ল সত্ৰীয়া আৰু এটা মণিপুৰী আৰু এনেকৈও কুৱেশ্যন আহিব পাৰে যে নৰ্থ ইষ্টৰ ক্লাছিকেল ডেন্স কেইটা তো নৰ্থ ইষ্টৰ ক্লাছিকেল ডেন্স দুটা ঠিক আছে তো এইটো আপোনালোকে হেৰি কৰি ল'ব মোহিনীত্তমটো হ'ল কেৰেলাৰ ইয়াতে ফটোখিনিও মই আপোনালোকক পুট কৰা আছে আপোনালোকে চাই ল'ব তেতিয়া সুবিধা হ'ব এতিয়া 7 নম্বৰত আছে ওড়িশীটো হ'ল উৰিষ্যাৰ তো এইটো আপোনালোকে গম পায় এইটো এটা অল্ডেষ্ট ডেন্স দেই ওড়িশীটো এটা অল্ডেষ্ট ডেন্স তো 8 নম্বৰত আছে আমাৰ লাষ্ট ৰিচেণ্ট 2015 নৱেম্বৰত ডিক্লেয়াৰ কৰিছিলে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন সত্ৰীয়া ডেন্সক কেতিয়া ক্লাছিকেল ডেন্স হিচাপে আপোনালোকৰ হেৰি কৰিছিলে সংগীত নাটক একাডেমীয়ে ৰিকগনাইজ কৰিছিলে তো চনটো হ'ল 2000 আৰু ডেটটো হ'ল 15 নৱেম্বৰ সেইটো আপোনালোকে চাই ল'ব ঠিক আছে সত্ৰীয়াটো কথা সকলোৱে জানে কিন্তু সকলোৱে জানো বুলি ইগন'ৰ নকৰিব কুৱেশ্যন ইয়াৰ পৰা আহিব কাৰণ অসমৰ এক্সাম যিহেতু অসমৰ ওপৰত বেছি কুৱেশ্যন অহাটো বেছি মানে ইম্পৰ্টেণ্ট আৰু আহিবই মানে গ্যাৰাণ্টি তো ফেমাছ ডেন্সাৰ অফ ইণ্ডিয়া ফেমাছ ডেন্সাৰ্ছ অফ ইণ্ডিয়া এইটো হ'ল আপোনাৰ ভৰতনাট্যমৰ লগত ৰুক্মিণী দেৱী অৰুণদালে তেওঁ হ'ল ভৰতনাট্যমৰ লগত জড়িত ফটোটো মই ছাইডতে আপোনাৰ লগাই দিছোঁ তো চাই ল'বচোন কথকৰ লগত পণ্ডিত বিৰজু মহাৰাজ তাৰপৰা আহিলে ওড়িশীৰ লগত কেলুচৰণ মহাপাত্ৰ মণিপুৰীৰ লগত গুৰু বিপিন সিং কুচিপুড়িৰ লগত গুৰু ভেমপাতি ভৰতনাট্যমৰ লগত পদ্ম সুব্ৰমণিয়ম কথকৰ লগত শোভনা নাৰায়ণ আৰু ভৰতনাট্যম ওড়িশীৰ লগত সোণাল মানসিংও আছে আৰু সত্ৰীয়া নৃত্যৰ লগততো সকলোতকৈ ইম্পৰ্টেণ্ট শ্ৰীমন্ত শংকৰদেৱ প্ৰায় কুৱেশ্যন আপোনালোকৰ সত্ৰীয়া নৃত্যৰ ওপৰত এইটো কুৱেশ্যন দেখা যায় ঠিক আছে তো এইখিনিতো ডেন্সাৰ হয়তো আহিব পাৰে এটা কুৱেশ্যন আপোনাৰ ডেন্সাৰটো আপোনালোকে স্ক্ৰীনশ্বট ৰাখি পিনি এইটো এটা নোট ডাউন কৰি ল'ব প্লাছ আপোনাৰ ইণ্ডিয়ান ক্লাছিকেল ডেন্সৰ প্লেচটো ক'ত মানে ভৰতনাট্যম ধৰক কোন ষ্টেটৰ হয় বা সত্ৰীয়া ডেন্সটো কোন ষ্টেটৰ লগত ৰিলেটেড এই বস্তুটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব ঠিক আছে তো নেক্সট আহিলে এই ক্লাছিকেল ডেন্সটোক চৰি দেই মোৰ অলপ স্বাস্থ্য বেয়া হৈছে মানে তো অলপ প্ৰব্লেম হৈ আছে ঠিক আছে সংগীত নাটক একাডেমি অ'কে ফাইন সংগীত নাটক একাডেমিটো হ'ল এনেকুৱা এটা বস্তু যিটো বস্তুৱে ক্লাছিকেল ডেন্সখিনিক ৰিকগনাইজ কৰে তো বুজিলে নে বস্তুটো সংগীত নাটক একাডেমি হ'ল ক্লাছিকেল ডেন্সক ৰিকগনাইজ কৰা এটা অনুষ্ঠান বা একাডেমি তো এই বস্তুটো ফৰ্মেশ্যন হৈছিলে আপোনালোকৰ 1953 এইটো ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিলে ইয়াৰে হেডকোৱাৰ্টাৰ আছে সকলোৱে জানে ৰবীন্দ্ৰ ভৱনত নিউ দিল্লীত আছে এইটো বস্তু ৰবীন্দ্ৰ ভৱন নামটো সকলো শুনি আছে বৰ্তমানৰ ভাইচ চেয়াৰমেন হৈছে ইয়াৰে ডক্টৰ সন্ধ্যা পুৰুষা ঠিক আছে সন্ধ্যা পুৰুষা হ'ল ইয়াৰে ভাইচ
চেয়াৰমেন ঠিক আছে ইয়াৰে ৰিলেটেড দুটামান কথা কৈ দিওঁ যে ইয়াৰে এৱাৰ্ডখিনি কেনেকুৱা এৱাৰ্ড ইয়াৰ সংগীত নাটক একাডেমীৰ ফালৰ পৰা বহুত ধৰণৰ এৱাৰ্ড আহে যিখিনি আপোনাৰ সংগীত নাটক একাডেমী এৱাৰ্ড সংগীত নাটক একাডেমী ফেলোশ্বিপ ৰত্ন সদস্য এনেকুৱা এৱাৰ্ড আছে এইখিনি এনেকুৱা উস্তাদ বিছমিল্লা খান পুৰস্কাৰ টেগোৰ ৰত্ন পুৰস্কাৰ এনেকুৱা ধৰণৰ কিছুমান এৱাৰ্ড আপোনাৰ সংগীত নাটক একাডেমীয়ে প্ৰদান কৰে তো অসমৰ পৰাও 2022 চনত হেমচন্দ্ৰ গোস্বামী পাইছিলে মষ্ট প্ৰবেবলি সংগীত নাটক একাডেমী এৱাৰ্ডটো তো চাব আপোনালোকে এই বস্তুটো সংগীত নাটক একাডেমীৰ নোটখিনিও স্ক্ৰীনশ্বট কৰি ল'ব লাষ্ট আহিলে আপোনাৰ সত্ৰীয়া ডেন্স ঠিক আছে সত্ৰীয়া ডেন্সটোৰ ওপৰত আপোনাক অলপ কৈ দিছোঁ সত্ৰীয়া ডেন্সটো হ'ল আমাৰ অসমৰ ডেন্স সেইটো আপোনালোকে সকলোৱে গম পায় সত্ৰীয়া নৃত্য ইজ এ মেজৰ ইণ্ডিয়ান ক্লাছিকেল ডেন্স দ্য ডেন্স ৱাজ ইনিচিয়েলি ক্ৰিয়েটেড এজ এ পাৰ্ট অফ ভাওনাটো আপোনালোকে সকলোৱে গম পায় ভাওনাৰ লগত জড়িত বস্তুটো হুইচ আৰ পাৰফৰ্ম অফ অংকীয়া নাটৰ জৰিয়তে প্ৰদৰ্শন কৰা হয় সত্ৰীয়া নাটটো ওৱান এক্ট প্লেচ অৰিজিনেলি ক্ৰিয়েটেড বাই শংকৰদেৱৰ দ্বাৰা এই বস্তুটো ক্ৰিয়েট কৰা হৈছিলে সৃষ্টিটো হ'ল শংকৰদেৱৰ সকলোৱে জানে শংকৰদেৱ মাধৱদেৱৰ ওপৰতো মই ভিডিঅ' বনাম কাৰণ এই টপিকটোৰ ওপৰতো ভিডিঅ' আহে শংকৰদেৱ মাধৱদেৱৰ ওপৰত টপিক এটা মই আপোনালোকক নেক্সট পাৰ্টত দিম বাৰু ঠিক আছে তো দ্য 15 আৰু 16 চেঞ্চুৰীৰ ভিতৰত এই বস্তুটো শংকৰদেৱে সৃষ্টি কৰিছিলে এই নৃত্যবোৰ আজিৰ সত্ৰৰ জীৱন্ত পৰম্পৰাৰ অংশ যিবোৰ সম্প্ৰদায় শংকৰদেৱে প্ৰতিষ্ঠা কৰা এখন ধৰ্মৰ অন্তৰ্গত বাস কৰা ভক্তসকলৰ মাজত প্ৰচলিত ঠিক আছে তো বস্তুটো বুজিলে নে সত্ৰীয়া নাটক ডেন্সটো কি সত্ৰীয়া ডেন্সটো হ'ল ভাওনাৰ লগত জড়িত যিটো অংকীয়া নাটৰ দ্বাৰা পাৰফৰ্ম কৰা হয় আৰু এই বস্তুটো ক্ৰিয়েট কৰিছিলে শংকৰদেৱে বস্তুটোৰ সৃষ্টিকৰ্তা হ'ল শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু এইটো 1500 আৰু 16 শতিকাৰ ওচৰে পাজৰে এই বস্তুটোক একশৰণ নাম ধৰ্ম যিটো আমাৰ শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিলে এই বস্তুটোৰ লগত জড়িত ভক্তসকলৰ মাজত প্ৰচলিত হ'ল এই সত্ৰীয়া ডেন্সটো বৰ্তমান ক্লাছিকেল ডেন্স হিচাপে সংগীত নাটক একাডেমীয়ে ৰিকগনাইজ কৰিছে 8th ডেন্স অফ ইণ্ডিয়াত আৰু এইটো 8 নম্বৰৰ ডেন্স যিটো 2000 চনৰ 15 নৱেম্বৰত অ'কে 15 নৱেম্বৰত ডিক্লেয়াৰ কৰিছিলে এজ এ ক্লাছিকেল ডেন্স অফ ইণ্ডিয়াৰ পাৰ্ট হিচাপে তো এতিয়া বৰ্তমান আমাৰ চামাৰী হিচাপে মই কৈ থওঁ চমুকে ক্লাছিকেল ডেন্স হ'ল 8টা তো ক্লাছিকেল ডেন্স 8টা কি যিকেইটা ক্লাছিকেল ডেন্সটো কোনে ৰিকগনাইজ কৰে সংগীত নাটক একাডেমীয়ে ৰিকগনাইজ কৰে ক্লাছিকেল ডেন্স কেইটা 8টা নোট ডাউন কৰি ল'ব হা বস্তু ক্লাছিকেল ডেন্স হ'ল 8টা ভৰতনাট্যম কথক কুচিপুড়ি ওডিচি কথকলি সত্ৰীয়া মণিপুৰী আৰু মোহিনীত্যম এইকেইটা হ'ল আমাৰ হেৰি আৰু ক্লাছিকেল ডেন্স আৰু মিনিষ্ট্ৰি অফ কালচাৰে আৰু এটা ডেন্সক ক্লাছিকেল ডেন্সৰ শাৰীতে ৰাখিছে যিটোৰ নাম হ'ল চাহু CHAU স্পেলিংটো আপোনাক কৈ দিছোঁ মই স্প্লাইট কৰিব অলপ এইটো প্ৰব্লেম হয় গুগলে কোৱা বস্তুহে তো নেক্সট আপোনাৰ চামাৰীৰ ভিতৰত সেইকেইটা ডেন্সখিনি কোনে কোন জড়িত এই ডেন্সখিনিৰ লগত সেইটো চাই ল'ব প্লাছ আপোনাৰ ইণ্ডিয়া ক্লাছিকেল ডেন্সৰ লিষ্টটো লগতে আপোনাৰ প্লেচ অফ ক্লাছিকেল ডেন্স মানে ক'ত কেনেদৰে এই ডেন্সটো কৰা হয় তো এইখিনি ভিডিঅ' চাই ল'ব ভিডিঅ'টো বহুত বেছি দীঘলীয়া কৰিব বিচৰা নাই মই ধৰক 1 ঘণ্টা 2 ঘণ্টাৰ এটা ভিডিঅ' এই সৰু ভিডিঅ'টোৰ নামত মই ইউজ কৰিব বিচৰা নাই চমুকে যিকেইটা পইণ্ট আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট সেইকেইটা মই দি দিছোঁ তো ইয়াৰ যদি কিবা ভুল হৈছে ভিডিঅ'টোত আপোনালোকে মোক লগত কমেণ্ট বক্সত শ্বেয়াৰ কৰিব যিহেতু মোৰ হাতত সময়টো বহুত বেছি কম থাকে কাৰণ মই নিজৰ ডিউটিও পালে হেৰি কৰিবলগীয়া হয় প্লাছ আপোনালোকৰ সুবিধাৰ বাবে ভিডিঅ' এটা দুটা দি থাকোঁ মাজে মাজে তো আপোনালোকে চালে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তো আজিলৈ বাই বাই গুড নাইট হেভ এ নাইচ ডে বাকী এক্সামৰ বাবে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক থেংক ইউ ছ' মাছ বাই বাই